আজি মই ৰাইজক কৈছো যে আমি যেনেকে কৈছিলো তেনেকে 1 বছৰৰ ভিতৰত 1 টকাও ঘোষ নিদিয়াকৈ 1 লাখ ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিম এই প্ৰতিশ্ৰুতি মই আপোনালোকক দিছো। আমাৰ গোসাইগাঁৱত বহুত ডেকা ল'ৰা আছে, পুলিচত চাকৰি ওলাব 25,000 চাকৰি ওলাব পুলিচত। গোটেই ল'ৰাবিলাকে যাতে দৌৰা প্ৰেক্টিচ আৰম্ভ কৰে, ফিজিক্যালি এক্সাৰসাইজ আৰম্ভ কৰে, যাতে আমাৰ এই বিটিসি অঞ্চলৰ পৰা আমি ম্যাক্সিমাম ল'ৰাক পুলিচত চাকৰি দিব পাৰো। শ্ৰদ্ধা ৰাইজ, আগতে চাকৰি দিলে 1 লাখ ঘোষ দিব লাগে, 3 লাখ ঘোষ দিব লাগে, এতিয়া 4 লাখ ঘোষ দিব লাগে। বিজেপি চৰকাৰৰ দিনত 1 টকাও ঘোষ নিদিয়াকৈ আমি চৰকাৰী চাকৰি পাম।